নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ভাদ মাহৰ প্ৰথমটো দেওবাৰ আমি গৈ আছোঁ গোলাঘাট জিলাত অৱস্থিত আঠখেলীয়া নামঘৰলৈ। ভাদমহীয়া আঠখেলীয়া নামঘৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ' চাই থাকিব। আমি আহি আঠখেলীয়া নামঘৰৰ মুখ্য তোৰণ পাইছোঁহি। ইয়াৰ পৰা নামঘৰলৈ সোমাই যোৱা পথটো সঁচাকৈয়ে বৰ মনোমোহা। পাৰ্কিং প্লেচত আমি গাড়ী ৰাখিলোঁ। এতিয়া খোজকাঢ়ি গৈ থাকিম। এয়া হ'ল আঠখেলীয়া নামঘৰৰ বাটচৰা। ৰাইজৰ সুবিধাৰ বাবে বিভিন্ন দল সংগঠনে বিশুদ্ধ খোৱাপানী আৰু ফলৰ ৰস যোগান ধৰা দেখা গৈছে। আমাৰ এই কাৰ্যালয়ৰ লগত যোগাযোগ কৰি সেই আলোচনীখন সংগ্ৰহ কৰি নামঘৰৰ বিষয়ে জনাৰ ইচ্ছা আগ্ৰহ আপোনালোকে প্ৰশমিত কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। ইয়াৰ পৰা আমি চাকি ধূপ আদি সামগ্ৰীবোৰ কিনি লৈছোঁ। এই দোকানবিলাকত শৰাইৰ বাবে প্ৰয়োজন হোৱা
সকলো সামগ্ৰী উপলব্ধ কৰি ৰখা হৈছে। এয়া হ'ল পানীৰ টেপ, হাত ভৰি ধুবৰ বাবে ব্যৱস্থা কৰি ৰখা হৈছে। ভগৱন্তৰ চৰণক লক্ষ্য কৰি জগতৰ মংগলৰ বাবে অজস্ৰ ভক্তই চাকি ধূপ প্ৰজ্বলন কৰিছে। এয়া হ'ল মূল নামঘৰ, য'ত ভক্তবৃন্দই প্ৰভু নাৰায়ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি আছে। চাবলৈ গৈ আছো। গোলাপী কাছ দেখিছানে নাই দেখা? সেইটো হয় জানো? নহয়, আঁতৰত ওলাইছিলে, সেইডোখৰত ওলাইছিলে, লুকাই গ'ল আকৌ। অঁ, এইডোখৰতো ওলাইছে। অঁ, উঠিব পাৰিলে গুচি যাব বগাই বগাই। ওলাইছিলে এইটো ওলালে, এটা এইটো এটা ওলালে, এইটো লুকাই দিলে, ইয়াতে ওলাই দিলোঁ। খাবলৈ দিলেহে বেছিকৈ ওলাই, এতিয়া খাবলৈ দিবলৈ বস্তু নাই নহয়। বিস্কুট দিছে দিছে, পেকেটো দিছে। হা, পেকেটো দিছে, কোনোবাই বিস্কুট দিছে দিছে। লেতেৰা হয়। এইটো 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 ওলাইছিলে। হে, এইটো 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 খাইছে। পানীখিনি চাফা কৰিছে, পানীখিনি হেলুৱাই হ'ল। এইফালে পানীটো ড্ৰেইন কৰিব লাগিব। ড্ৰেইন কৰি ড্ৰেইন কৰি দিওঁতে সেইটো এটা মাজত চোৱা হ'ল। কোন চোৱা তুমি চোৱা আকৌ। সেইটো সেইটো চোৱা, খাইছে বিস্কুট। সেইফালে চোৱা, সেইটো চোৱা, সেইফালে ওলাইছে। ক'ত দিছে চাহ? ব'লা যাওঁ। আকৌ পিছত আহিব। আমি সোমালোহি চাহ খোৱা ঘৰত। চাহৰ বাবে অপেক্ষা কৰি অলপ বহিছোঁ। আপোনালোকে ভিডিঅ' চাই থাকিব।
এয়া নামঘৰৰ সন্মুখভাগৰ ওপৰৰ বেৰত অংকন কৰা গজেন্দ্ৰ উপাখ্যানৰ এক বিৰল দৃশ্য, ভক্ত আৰু ভগৱানৰ সম্পৰ্কৰ ৰহস্য। যেনেদৰে সেৱা শুশ্ৰূষা আদৰ অভ্যৰ্থনা কৰিব লাগিছিল, সেৱকী যথেষ্ট ভিৰ হোৱাৰ বাবে আমি তৎস্বৰূপ কৰিব পৰা নাই, তাৰ বাবে আমি দুখিত। ভগৱানৰ নৈবেদ্য হিচাপে আমি এমুঠি প্ৰসাদ আপোনালোকৰ হাতত নিৰ্মালী হিচাপে তুলি দিবলৈ তৎপৰোনাস্তি চেষ্টা চলাইছোঁ। সকলো সেৱকীয়ে প্ৰসাদ মুঠি পাব পৰাকৈ আমি ব্যৱস্থা কৰিছোঁ। আপোনালোকে খৰখেদা বা দৰালৰি কৰাৰ কোনো প্ৰয়োজন নাই, যিহেতু মন নামঘৰত নাম প্ৰসংগ চলি থকাৰ বাবে খন্তেক প্ৰসাদ বিতৰণৰ কামটো আমি স্থগিত ৰাখিছোঁ। নামঘৰৰ কৰ্মবিকাশ ইয়াৰ ইতিহাসৰ বিষয়ে আপোনালোকে যদি জানিব বিচাৰে, আমাৰ নামঘৰৰ তৰফৰ পৰা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামৰ এখনি কিতাপ প্ৰকাশ কৰি উলিওৱা হৈছে। ইচ্ছুক সেৱকীসকলে উপযুক্ত মূল্যৰ বিনিময়ত আমাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব। বন্ধুসকল, আমি নামঘৰৰ পৰা ঘৰলৈ যাবলৈ লৈছোঁ। ভিডিঅ' চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ।